যায় তেন্তে ক দুপৰীয়া বনা পাকৰি খাবা নেকি গাহৰি কবিটো কোনে লিখিছিলে ও মই গমেই নাপালো যে ছাৰ কালি যে হোমৱৰ্ক দিছিলো কৰিলি নে তহঁতি কৰিলো ছাৰ গুড আৰু তই কৰিলি নে কালি হোমৱৰ্ক দিছিলে নি ছাৰ তই কি গমেই নাপাৱ নি কি ফাল্টু বে দে বহি দে বহিয়ে আছো ছাৰ আৰে বহিখন দে বহিখন তেনেকে ক ছাৰ সেইটো এতিয়া ময়ে শিকাব লাগিব এইখিনি কি হোমৱৰ্ক বুলি ওপৰত লিখি থৈ আছে কেলে নকৰিলি মই গমেই নাপালো যে ছাৰ গমেই নাপাওঁ মানে কি গমেই নাপাওঁ মানুহটো ইয়াতে থাকে মনটো ক'ত থাকে তোৰ মন উৰি গুচি যায় কি জানি কি গান গাইছ ইণ্ডিয়ান আইডল অডিশ্যনত আহিছ নেকি পঢ়া শুনা মন নাই গান গাবলৈ আহিছ ননচেন্স আপুনিহে সুধিছিলে মনটো তোক ক'ত থাকে বুলি গান গাবলৈ কৈছিল নেকি তোক গান গাবলৈ কৈছিল নেকি গান গাবলৈ কৈছিলো মই তোক ননচেন্স এনেকুৱাতে চাপৰ দিম নহয় মা দেউতা বিয়া দেখি যাবি গম পাইছ দেউতাই মাক পলুৱাইহে আনিছিল বেটা এনেকুৱা ন কথাটো বেছি মুখে মুখে উত্তৰ নিদিবি মই তোৰ ছাৰ হয় তোৰ ঘৈণীয়ে নহয় গম পাইছ কি কৰিবি মাৰিবি হা কি হ'ল তোৰ নহয় মানে ছাৰ মোৰ জেগাত বেলেগ কোনোবা থকা নে আপোনাক এনেকে ক'লেহেঁতেন কিন্তু মই নকওঁ মই আপোনাক বহুত সন্মান কৰোঁ কিমান বহুত কি হ'ল মাইনা হাত চবই বজাইছে যে ছাৰ ই আপোনাক ইমান সন্মান কৰে মোক শুনিয়ে ভাল লাগে কালি হোমৱৰ্কখিনি কিয় নকৰিলি ছাৰ মই গমেই নাপালো আকৌ কি কৰিলি কালি মই পৰিস্মিতাৰ লগত ঘৰ খেলি আছিলো ছাৰ পৰিস্মিতাৰ লগত ঘৰ খেলিব পাৰ কিন্তু ছাৰে কেনেবাকে হোমৱৰ্ক দিছে নি সেইটো চাব নোৱাৰ ককনাচু ননচেন্স কথাখিনি যেতিয়া বাপেৰক কম ন তেতিয়া বাপেৰে তোক দিব ৰ ছোৱালীৰ লগত তই হেৰি ঘৰ খেলিব পাৰ পঢ়া শুনা মন নাই তোক বাপেৰে মাহে মাহে এনেই টিউশ্যন কৰিবলৈ পইচা দি আছে ৰ বাপেৰক কম তোৰ কথাখিনি তেতিয়া গম পাবি কি কবি কি হ'ল হা তই কি কবি আচলতে কবি কি হা তই কি কবি তই মাইকী নি হা লেডিজ আবে চুপ বাপেৰক কৈ দিম মাৰক কৈ দিম কৈ থাক কি লেডিছৰ নিচিনা কথাবিলাক কৈ থাক মাইকী মূৰীয়া চালা লেডিজ তই জোখতকৈ বেছি কৈ আছ নহয় মানে চা মোৰ জেগাত যদি বেলেগ থকা হ'লে আপোনাক এনেকৈ ক'লেহেঁতেন কিন্তু মই নকওঁ কি আছে আজি নিৰামিষ মানে কালি মাংস খালো যে সেইটো কাৰণে কি হে আজি নিৰামিষ আছে ছাৰ আবে কি আছে মানে তোৰ খাবলৈ কি আছে সেইটো সোধা নাই চৰি আজি মানে ছাৰ এই 9টা বজাত এই দিলৱালে দুলনিয়াখন লৈ যাংগে সেইখন আছে আৰু 12টা বজাত আছে আপোনাৰ চুৰিয়া ভাঞ্চি ছেট নেক্সট আৰে আজি পঢ়াবলৈ কি আছে ৰুটিনত কি আছে সেইটো ক অংক চা অংক আছে তেনেহলে ক sin θ / cos θ ডিভাইডেড বাই cos x θ ইকুৱেল টু কিমান মই পাহৰিয়ে গৈছো নহয় ছাৰ আজি অসমীয়াহে আছে ছাৰ তেন্তে ক দুপৰীয়া বনা পাকৰি খাবা নেকি গাহৰি কবিটো কোনে লিখিছিলে কি তই আগতীয়াকে ক'ব লাগে আগতীয়াকে কেলে নকওঁ ছাৰ আজি ছবি আছে ই কৈছে মই ঠিক আছে তেন্তে ছবি আঁক মানে তুমি ফল এটা আঁকা যি মন যায় তাকে আঁকা আৰু তই চৰাই এজনী আঁক ঠিক আছে ছাৰ ঠিক আছে A few moments later
হৈ গ'ল এখন লওক ধুনীয়া আছে দেই মাইনা 10 ভিতৰত 10 দিম তোমাক পাইছা এখন লোৱা তোৰ হ'লনে দে হৈ গ'ল ছাৰ এইটো লওক এইটো কি চৰাই হা কেলা এইটো মুৰ্গী নে বেলেগ কিবা কি প্ৰজাতিৰ চৰাই এইটো ছাৰ এজনী ময়ূৰী চৰাই আকৌ ময়ূৰী বাপেৰলৈ ফোন লগা কেলে ছাৰ ফোন লগা হেল্ল' আপোনাৰ ল'ৰা কিন্তু পঢ়িবলৈ একেবাৰে মন নাই দেই আচ্ছা পঢ়াব নালাগে তাক লিখিবলৈ দিয়ক মাৰলৈ ফোন লগা কেলে ছাৰ ফোন লগা হেল্ল' বাইদেউ আপোনাৰ ল'ৰা কিন্তু পঢ়াত একেবাৰে মন নাই দেই মইনো কি কৰিম আপুনি কিবা এটা কৰক কি হ'ল ছাৰ নাই একো নাই তহঁতি আজি যা আজিলৈ ছুটি গম পাইছেনে ঠিক আছে ছাৰ ঐ যাওঁ ব'ল ছাৰ যাওঁ শুন যোৱা মইনো কি কৰিম আপুনি কিবা বাকী থেংক ইউ বন্ধু বান্ধৱীসকল বহুত দিনৰ মূৰত ভিডিঅ'টো বনাইছোঁ কাৰণ গম পাই অসমত কি চিটুৱেশ্যন চলি আছে আৰু সেয়েহে ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে অলপ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাজানো কিমানখিনি পাৰিছোঁ বাট আপোনালোকক হহুৱাব চেষ্টা কৰিছোঁ ধন্যবাদ